Hey guys, welcome back to my YouTube channel Gaurav Haza আৰু আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আহিছো। ব্লগটো মানে কিহৰ ওপৰত হ'ব গৈ আছে মই কৈ আছো। আজি মানে ফৌজদাবাদী বাজনী আছে মোৰ পিছতে দেখিব পাইছে বায়ু মানে ব্লগ বনাই আছে যে সো সেইকাৰণে আজি আমি গৈ আছো মানে বেবেজিয়া পালনাম আছে বেবেজিয়া মানে পালনাম মন্দিৰ নে কি নাজানো এতিয়া বাৰ লগত যাম আৰু তাত গ'লে কিবা ভাগৱত পাঠো আছে কিবা কিবি আছে আৰু মই ইমান নাজানো বাই মানে মোক লগ ধৰিছে তাকে যাওঁ আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই দিব। এতিয়া আমি ইয়াত টমটম আহিছে আমি টমটমতে যাওঁ বাও আহিছে আমি এতিয়া টমটমত বহি লওঁ আমাক ক'লৈ যাবা কি নকয় এইটো চলাই দিয়া এখন চলাই দিয়া এতিয়া ব'লক ব'লা কি চলাইছে চন্দ্ৰ খাই অকণমান দিয়া আৰু অকণমান চলোৱা আৰু অকণমান ঘূৰাই দিয়া হ'ল আৰু ৰখাই দিয়া বাছ আমি এতিয়া টমটম লৈ গৈ আছোঁ এয়া চাওক আমাৰ তিনিআলি পালোহি আৰু 5 কিলোমিটাৰমান যোৱাৰ পিছত আমি পাব আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকিব আৰু এতিয়া আমি পালোহি বাৰ্ষিক পালন কীৰ্তন আৰু এতিয়া আমি প্ৰসাদ ল'বলৈ আহিছোঁ ইমানেই মানুহৰ ভিৰ মানে চবেই প্ৰসাদ লৈছে কলপাতখনত কলপাত পাতি দিছোঁ আৰু ইয়াত পাত আৰু প্ৰসাদকেইটা লৈ আহিছোঁ আমি এতিয়া খাবলৈ বহিছোঁ পুৰা মানুহ হৈ আছে প্ৰসাদ বিলাই আছে আৰু ধুনীয়াকৈ গান গাই আনিছে ভাল লাগিছে দেখি পেলাই ইমান ধুনীয়াকৈ গান গাই আকৌ আদৰি আনিছে ইমান মানুহ ভাল লাগিছে আহিলোঁ পুৰা টমটম আহি গ'ল আহিছে বাহঁত এতিয়া আমি পালনামৰ পৰা আহি পালোঁ মই অকল ওলাই আহিছিলোঁ যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই।